নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টোৰ বিষয়টো হ'ল নট্টবিধি। তোমালোকে নট্টবিধি বিষয়টো পাইছা ব্যাকৰণত আৰু পঢ়িছাও। বহুতেই এই বিষয়টো অলপ বুজিবলৈ টান পায়। মই বহুত সহজকৈ চেষ্টা কৰিম তোমালোকক বুজাবলৈ। ভিডিঅ'টো শেষলৈ চাবা। ব্যাকৰণত দুটা বিধি আছে, নিয়ম আছে, যিটো নট্টবিধি বুলি কয় আৰু খট্টবিধি বুলি কয়। আমি আজিৰ ভিডিঅ'টোত নট্টবিধি পঢ়িম, বুজিম। নট্টবিধি মূৰ্ধনীয়া ন কেনেকৈ হয়, দন্তীয়া ন সলনি হৈ মূৰ্ধনীয়া ন হয়, সেইটো আমি পঢ়িম। এইটো চোৱা যে আমাৰ অসমীয়া ব্যাকৰণত কিছুমান শব্দত দন্ত্য নৰ পৰিৱৰ্তে মূৰ্ধন্য ন হয়। দন্ত্য ন সলনি সেই দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হয়। ইয়াকেই নট্টবিধি বোলা হয়। এই দন্ত্য ন মূৰ্ধনীয়া ন হোৱাৰ কিছুমান নিয়ম আছে। কেনেকৈনো বা কি কাৰণত মূৰ্ধনীয় ন হয়, আহাচোন আমি জানো। প্ৰথম নিয়মটো চোৱা। প্ৰথম নিয়ম হ'ল একেটা পদতে থকা ৰি, ৰ আৰু মূৰ্ধনীয় ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। এটা পদ আৰু সেই পদত যদি ৰি আছে বা ৰ আছে বা মূৰ্ধনীয় ষ আছে, তেতিয়া সেই ৰি, ৰ আৰু মূৰ্ধনীয় ষৰ পিছৰ যিটো দন্ত্য ন হয়, সেই দন্ত্য নটো মূৰ্ধন্য ন হয়। ৰি, ৰ, ষ থকা পদত মূৰ্ধনীয়া ন হয়। যেনে ঋণ। ঋণ এই পদটোত কি ৰি আছে, গতিকে পিছৰটো দন্ত্য ন নহয়, সেইটো মূৰ্ধনীয়া ন হৈছে। তৃণ। তৃণ দন্তীয়া ত ত্ৰিকাৰে ত্ৰি, ৰি আছে, সেইটোতো মূৰ্ধনীয়া ন হৈছে। বৰ্ণ। ব মূৰ্ধনীয়া ন ত্ৰে বৰ্ণ, ৰ আছে, গতিকে ৰৰ পিছত এইটো মূৰ্ধনীয়া ন হয়। কৰ্ণ। ক, ৰ, ন। যদি আমি বৰ্ণবোৰ চাওঁ, ক, ৰ মূৰ্ধনীয়া ন, ৰৰ পিছত এইটো মূৰ্ধনীয়া ন আছে। ঠিক তেনেদৰে কৃষ্ণ। মূৰ্ধনীয়া ষ আছে, ক ত্ৰিকাৰে কৃ, মূৰ্ধনীয়া ষ, এই মূৰ্ধনীয়া ষৰ পিছত এইটো মূৰ্ধনীয়া ন, এইটো যুক্তাক্ষৰ, মূৰ্ধনীয়া ষ যোগ মূৰ্ধনীয়া ন, এইটো মূৰ্ধনীয়া ন হৈ গৈছে। বিষ্ণু। ইয়াতো একেই, বধচৈকাৰে বি, এইটো মূৰ্ধনীয়া ষ আছে, তাত মূৰ্ধনীয়া ন যোগ হৈছে, যুক্তাক্ষৰ, গতিকে বিষ্ণু। তেনেকৈয়ে জীৰ্ণ, বৰষুণ, উষ্ণ। গতিকে বুজি পালা যে ৰি, ৰ আৰু মূৰ্ধনীয়া ষৰ পিছত যিটো ন হয়, সেইটো মূৰ্ধনীয়া ন হয়। বুজি পাইছা নিশ্চয়। আমি প্ৰথম নিয়মটো বুজি পালোঁ যে দন্ত্য ন কেনেদৰে মূৰ্ধনীয়া ন হয়। দ্বিতীয়টো আমি কি পালোঁ চোৱা। ৰি, ৰ, মূৰ্ধনীয়া ষ আৰু দন্তীয়া নৰ মাজত, ৰি আছে বা ৰ আছে বা মূৰ্ধনীয়া ষ আছে আৰু দন্তীয়া ন, এই তিনিটা বৰ্ণ আৰু দন্তীয়া ন এইকেইটাৰ মাজত স্বৰবৰ্ণ যদি থাকে, স্বৰবৰ্ণ বা কি আছে, ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ, ক বৰ্গ বা প বৰ্গ, ক বৰ্গ হ'লে কি ক, খ, গ, ঘ, আৰু প বৰ্গৰ হ'লে প, ফ, ব, ভ, ম, বা অন্তস্থ জ ৱ হ ব্যৱধান থাকিলে, যদি অন্তস্থ জ ৱ হ এই ব্যৱধান থাকে, তেতিয়াও কি হ'ব, মূৰ্ধনীয়া ন দন্ত্য ন হ'ব। উদাহৰণটো চোৱা, উদাহৰণ চালে বুজি পাবা। কৃপণ। কি আছে, প বৰ্গৰ কি কৈছে, প বৰ্গৰ যদি কোনো বৰ্ণ থাকে, প আছে, ব্যৱধান এই মূৰ্ধনীয়া ন দন্তীয়া নৰ মাজত, প আৰু দন্তীয়া নৰ মাজত স্বৰবৰ্ণ আছে, ব্যৱধান স্বৰবৰ্ণ আছে, তেতিয়া এই দন্ত্য ন মূৰ্ধনীয়া ন হৈ গ'ল। ৰাৱণ। ৱাব্য কৈছে যে ৱাব্য আৰু মূৰ্ধনীয়া ন দন্তীয়া নৰ মাজত স্বৰবৰ্ণ অ আছে, গতিকে পৰৱৰ্তী এই দন্তীয়া ন মূৰ্ধনীয়া ন হৈ গৈছে। ঠিক তেনেদৰে ৰুক্মিণী। কি আছে, ম, প বৰ্গৰ শেষৰ বৰ্ণ প, ফ, ব, ভ, ম, এই ম আৰু মূৰ্ধনীয়া নৰ মাজত স্বৰবৰ্ণ ব্যৱধান ই আছে, ৰুক্মিণী, সেইটো মূৰ্ধনীয়া ন হৈছে।
গ্ৰহণ হ আছে, এই হটো আছে, এইটো হ আছে, যে হ আৰু মূৰ্ধন্য ন তাৰ মাজত স্বৰবৰ্ণৰ ব্যৱধান আছে, গতিকে এইটো পিছৰটো দন্ত্য ন হোৱা নাই, মূৰ্ধন্য ন হৈছে। ঠিক তেনেদৰে পাষাণ হৈছে, কৰুণ হৈছে, ভ্ৰমণ হৈছে। বুজি পালা? ৰি ৰ আৰু মূৰ্ধন্য খ আৰু দন্ত্য ন এইকেইটাৰ মাজত যদি দন্ত্য নৰ আগত ৰি ৰ খ আৰু এই দুইটাৰ মাজত যদি স্বৰবৰ্ণৰ ব্যৱধান বা ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্ত্যেষ্ঠ জ ৱ হ থাকে, তেন্তে পিছৰ দন্ত্য ন মূৰ্ধন্য ন হয়। বুজি পালা? 3 নম্বৰ চোৱা, মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত মানে মূৰ্ধন্য তৰ যিটো বৰ্গ তাৰ লগত যদি মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ এইকেইটা যদি বৰ্ণৰ লগত যুক্ত হয়, তেতিয়াহ'লে সেইটো দন্ত্য ন মূৰ্ধন্য ন হয়। মানে এই 4টা বৰ্ণৰ লগত দন্ত্য ন যুক্ত নহয়, যোগ নহয়, তেতিয়া এইটো মূৰ্ধন্য ন হয়। যেনে ঘণ্টা, কণ্টক, পিণ্ড, কণ্ঠ, অণ্ড, দণ্ড, যে মূৰ্ধন্য তৰ লগত মূৰ্ধন্য ন যুক্ত হৈছে, এইটোও কণ্টক, মূৰ্ধন্য তৰ লগত মূৰ্ধন্য ন হৈছে, পিণ্ড, এইটো মূৰ্ধন্য ন হৈছে মূৰ্ধন্য দৰ লগত। গতিকে বুজি পালা যে এইটো মূৰ্ধন্য ত বৰ্গৰ যিটো 4টা বৰ্ণ সেইকেইটা লগত মূৰ্ধন্য ন যুক্ত হয়। 4 নম্বৰ চোৱা, উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম এই শব্দৰ পিছত যিটো অয়ন হয়, অয়ন যোগ হয়, তেতিয়া সেই শব্দটোৰ এই দন্ত্য নটো মূৰ্ধন্য ন হয়। যেনে উত্তৰৰ লগত অয়ন যোগ হ'লে উত্তৰায়ণ, তেতিয়া মূৰ্ধন্য ন হৈছে। চান্দ্ৰৰ লগত চান্দ্ৰায়ণ, পৰাৰ লগত পৰায়ণ, মানে এই অয়নটো যোগ হৈছে, ৰামায়ণ ইত্যাদি। গতিকে কি পালোঁ যে উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম এইকেইটাৰ লগত অয়ন যোগ হ'লে তেতিয়া সেই দন্ত্য নটো মূৰ্ধন্য ন হয়। তাৰপিছত চোৱা 5 নম্বৰ, প্ৰ, পূৰ্ব, পৰা, অপৰ। প্ৰ, পূৰ্ব, পৰা, অপৰ এই 4টা পদৰ পিছত থকা অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। মানে প্ৰৰ লগত যদি অহ্ন যোগ হয়, তেতিয়া সেই অহ্নটোৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে অহ্নটোত এতিয়া হ ন, এইটো হ দন্ত্য ন হৈছে, কিন্তু এই অহ্নটো যদি প্ৰৰ লগত যোগ হয়, তেতিয়া কি হ'ব? প্ৰাহ্ন, মানে মূৰ্ধন্য ন হৈ গ'ল। পূৰ্বৰ লগত হ'লে পূৰ্বাহ্ন, অপৰ লগত হ'লে অপৰাহ্ন, পৰাৰ লগত হ'লে পৰাহ্ন। এনে অহ্নটো হ দন্ত্য ন, কিন্তু যদি এইকেইটাৰ লগত যোগ হয়, তেতিয়া এইকেইটাৰ অহ্নটো মূৰ্ধন্য ন হয়, দন্ত্য নটো মূৰ্ধন্য ন হয়। যেনে প্ৰাহ্ন, পূৰ্বাহ্ন, অপৰাহ্ন, পৰাহ্ন। 6 নম্বৰ চোৱা, অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। অক্ষ, এই অক্ষ শব্দৰ পিছত থকা উহিনী, এনে যেতিয়া আমি উহিনী লিখিছোঁ তেতিয়াও এইটো দন্ত্য নত দীৰ্ঘইকাৰ হৈছে, কিন্তু এই উহিনীটো যেতিয়া অক্ষৰ পিছত লগ লাগে তেতিয়া অক্ষৌহিনী হয়, আৰু তেতিয়া এই দন্ত্য নটো মূৰ্ধন্য নলৈ পৰিৱৰ্তন হয়। গতিকে কি পালোঁ যে অক্ষৰ পিছত যেতিয়া উহিনী লগ লাগে তেতিয়া সেই দন্ত্য ন মূৰ্ধন্য ন হয়। 7 নম্বৰটো ঠিক 6 নম্বৰৰ দৰেই, যে সূৰ্প শব্দৰ পিছত নখা শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। নখা, এতিয়া ইয়াত কি আছে? নখাটো আমি দন্ত্য ন আকাৰে খা লিখিছোঁ, কিন্তু এই নখাটো যেতিয়া সূৰ্পৰ পিছত লগ লাগে তেতিয়া এই দন্ত্য নটো মূৰ্ধন্য ন হয়। যেনে সূৰ্পনখা। বুজি পাইছা? এই সূৰ্পৰ পিছত নখা লগ লাগিলে তেতিয়া সেই দন্ত্য নটো মূৰ্ধন্য নলৈ পৰিৱৰ্তন হয়। 8 নম্বৰ চোৱা, বৃক্ষবাচক আৰু ঔষধিবাচক। যিটো বৃক্ষবাচক আৰু ঔষধিবাচক শব্দৰ পাছত থকা বন শব্দত দন্ত্য ন মূৰ্ধন্য ন হয়। বন, যদি বন শব্দ থাকে, গছ বা ঔষধি গুণ থকা এই গছ গছনি বৃক্ষৰ নামৰ লগত যদি বন হয়, এনে বন যদি আমি লিখোঁ
বদন্তীয়া ন, কিন্তু যেতিয়া বৃক্ষবাচক বা অকৰিবাচৰ লগত শব্দৰ লগত ই লগ লাগে তেতিয়া এই দন্ত্য নটো মূৰ্ধনীয়া ন হয়। যেনে আম্ৰবন, কুঞ্জবন, দ্ৰাক্ষাবন ইত্যাদি। বুজি পাইছা যে বৃক্ষবাচক বা ঔষধিবাচক শব্দৰ পাছত বন যদি লগ লাগে তেতিয়া সেই বনৰ দন্ত্য নটো মূৰ্ধনীয়া ন হয়। 9 নম্বৰ চোৱা, অসমীয়া ধাতুৰ পিছত লগ লগা অন প্ৰত্যয়ৰ দন্ত্য ন মূৰ্ধনীয়া ন হয়। ধাতু, অসমীয়া ধাতু, অসমীয়া ধাতু ইয়াতে কি, মই আগৰ ভিডিঅ'ত ধাতুৰে এটা ভিডিঅ' আছে আৰু বহুতো অসমীয়া ব্যাকৰণৰ যিবোৰ মানে মই ভিডিঅ' বনাইছোঁ তাত বহুতকেইটাত ধাতুৰ বিষয়ে বুজোৱা হৈছে। এটা ভিডিঅ' অকল ধাতুৰ ওপৰতে বনোৱা হৈছে যে ধাতু ক্ৰিয়াৰ মূলকে ধাতু বোলে। এই ধাতুৰ পিছত লগ লগা অন প্ৰত্যয়ৰ দন্ত্য ন মূৰ্ধনীয়া ন হয়। ধাতুৰ পিছত যদি অন প্ৰত্যয় লগ লাগে তেতিয়া এই দন্ত্য নটো মূৰ্ধনীয়া ন হয়। যেনে উৰণ, উৰ ধাতুৰ লগত লগ লাগিছে তেতিয়া উৰণ অনটো মূৰ্ধনীয়া ন হৈছে। ভৰণ, এই ৰত মানে মূৰ্ধনীয়া ন হৈছে অন ধাতুৰ অন প্ৰত্যয়। মৰণ, ঘূৰণ, বুৰণ, মাৰণ, মানে এইবোৰ চব ধাতু মাৰ, সেই মাৰৰ লগত অন যোগ হৈছে, অনৰ দন্ত্য নটো মূৰ্ধনীয়া ন হৈছে। গতিকে বুজি পালা যে অসমীয়া ধাতুৰ পিছত লগ লগা অন প্ৰত্যয়ৰ দন্ত্য ন মূৰ্ধনীয়া। 10 নম্বৰটো, কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ন হয়। কিছুমান শব্দত স্বাভাৱিকতে এনেই মূৰ্ধন্য ন হয়। তো আমি পঢ়িলে অসমীয়া জনা সকলো মানে ছাত্ৰ ছাত্ৰী সকলোৱে জানে যে কিছুমান স্বাভাৱিকতে মূৰ্ধন্য ন হয়। কোন, গুণ, মণি, লৱণ, বাণিজ্য, বণিক, বাণী, বীণা, বেণু, বাণ, পানী, কল্যাণ, গণ, চাণক্য, ফণা, তৃণ, শোণিত ইত্যাদি। এই সকলোবোৰ মানে স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই বুজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা নট্টবিধি কেনেদৰে হয়, নট্টবিধি হোৱাৰ নিয়মসমূহ। ভিডিঅ'টো চাবা শেষলৈকে, অকণমান মন দিলে, অলপ সময় ভালদৰে চালে মোৰ বিশ্বাস তোমালোকে বুজি পাবা। পৰৱৰ্তী ভিডিঅ' খট্ট বিধি ওপৰত বনাম। ধন্যবাদ।